Hello guys, মই আজি এছামিছ আপডেট চেনেলৰ সহায়ত আপোনালোকক জনাবলৈ ওলাইছোঁ। ফেচবুকত ফটো আপলোড কৰি কেনেকৈ মাহিলী 1 লাখ 2 লাখ টকা উপাৰ্জন কৰিব পাৰি, সেই বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোক মটিভেট কৰিব। মই আগতে ভিডিঅ' বনাইছিলোঁ ব্লগাৰৰ ওপৰত, কিন্তু আজি ফেচবুকৰ ওপৰত মই এই ভিডিঅ'টো আপোনালোকৰ ওপৰত অৰ্পণ কৰিলোঁ। আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চাব আৰু ইয়াৰ ওপৰত আপোনালোকে কষ্ট কৰি আপোনালোকে নিজে উপাৰ্জন কৰিব পাৰিব। এই মেথডৰ জৰিয়তে আপোনালোকে চাব পাৰে, বহুতো গুগলত চাৰ্চ কৰি নাইবা ইউটিউবত চাৰ্চ কৰি চাব পাৰে যে মানুহে কেনেকৈ, লাখ লাখ মানুহে কেনেকৈ ঘৰতে বহি পইচা ফেচবুকৰ দ্বাৰাই ইনকাম কৰি আছে। চ' আমি কেনেদৰে ফটো আপলোড কৰিম বা আমি কেনেদৰে ফটো কৰিম, সেইটোৰ বিষয়ে আপোনালোকে চিন্তা কৰিব লগা কথা নাই। মই AI টুলৰ মাধ্যমেৰে মই ফটো আপলোড কেনেকৈ কৰিব লাগে সেনেকৈ মই আপোনালোকক বুজাই দিম। আপোনালোকে সেই হিচাপত কৰিব লাগিব। তথাপিও আপোনালোকে ইয়াৰ বিষয়ে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আৰু লগতে ফটো আপলোড কৰিব লাগিলে আপোনালোকে এটা প্ৰফেশ্যনেল ফেচবুক পেজ ক্ৰিয়েট কৰিব লাগিব। চ' সেই বিষয়েও মই আপোনালোকক শিকাই দিম। চ' আপোনালোকে ফেচবুক পেজ কেনেকৈ ক্ৰিয়েট কৰিব সেই বিষয়ে মই ভিডিঅ'টোলৈ আগবাঢ়িছোঁ বা আৰম্ভ কৰিছোঁ। চ' ফেচবুক পেজ ক্ৰিয়েট কৰিব লাগিলে আপোনালোকে নিজৰ ফেচবুক একাউণ্টটো মোবাইলত নাইবা কম্পিউটাৰত অপেন কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত যাব, ইয়াত যাই কেনে আপোনালোকে তল পিনে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে পেজ বুলি এটা আইকন পাব, পেজত আপোনালোকে ক্লিক কৰিব। পেজত ক্লিক কৰাৰ পিছত আপোনালোকে ক্ৰিয়েট নিউ পেজ বুলি এটা আছে, এই পেজটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ পেজ নেম আহিব। পেজ নেম আপোনালোকে এনেকুৱা এটা পেজ নেম দিব লাগিব যিটো পেজ নেম প্ৰফেশ্যনেল হয়। আমি যিহেতু ফটো আপলোড কৰিম, ফটোৰ ওপৰত যাতে পেজটো হয় সেই হিচাপত আপোনালোকে পেজ নেমটো বহাবই লাগিব। যদি আমি পেজ নেমটো মুভি মছলা দিওঁ তেতিয়াতো নহ'ব, বা লেটেষ্ট মুভি দিলে তেতিয়াতো নহ'ব, তেতিয়াতো মানুহে এট্ৰেকশ্যন নহ'ব, এট্ৰেকশ্যন বাঢ়ি নাযাব। সেইকাৰণে পেজ নেমটো আপোনালোকে যিহেতু ফটো আপলোড কৰিব, সেইকাৰণে পেজ নেমটো আপুনি নিজে ভাবি চিন্তি ৰিচাৰ্চ কৰি আপোনালোকে পেজ নেমটো দিব। চ' মই এতিয়া পেজ নেমটো মোৰ বোধেৰে মই এতিয়া আপোনালোকক দেখাৰ কাৰণে মই পেজ নেমটো মই নেচাৰেল পিকচাৰ ৰাখিছোঁ। কেটেগৰী কমিউনিটি চেণ্টাৰ ৰাখিছোঁ। বায়ো এইটো অপশ্যনেল আছে, এইটো নালাগে, এইটো পেষ্ট কৰিলোঁ। আপোনালোকে মই যেনেকৈ কৰিছোঁ সেনেকৈ কৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। তাৰপিছত আপোনালোকক সুধিছে এইটো ৱেবছাইট, যেতিয়া আপোনালোকৰ ৱেবছাইট আছে তেনেহ'লে ৱেবছাইটটো আপোনালোকে দিব, আৰু যদি নাই তেনেহ'লে নালাগে। আপোনালোকে তাৰপিছত আহিব ফোন নম্বৰত আপোনালোকে ইণ্ডিয়া চিলেক্ট কৰিব লাগিব। তো ইণ্ডিয়া চিলেক্ট কৰিছোঁ, তাৰপিছত ফোন নম্বৰটো বহাই দিছোঁ মই। তাৰপিছত ইমেইলটো দিব লাগিব। তাৰপিছত লোকেশ্যনটো দিব লাগিব। তাৰপিছত নেক্সটত ক্লিক কৰিব লাগিব। নেক্সট হৈ গ'ল। তাৰপিছত আপোনালোকে
এইটোত আপোনালোকে ভুল কৰে যে ইয়াত কোনো ধৰণৰ আপোনালোকে ইয়াত প্ৰফাইল পিকচাৰ নিদিয়ে বা ইয়াত কাভাৰ পিকচাৰ নিদিয়ে, কিন্তু ইয়াত দিব লাগে, তেতিয়া পেজটো বেছি এট্ৰেকশ্যন হয় আৰু মানুহে বেছি পেজটোৰ ওপৰত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰে। চ' প্ৰফাইল পিকচাৰ দিয়াৰ কাৰণে মই গুগলত চাৰ্চ কৰি নেচাৰেল চ' মই ইয়াৰ ভাল লগা ফটো এটা মই নিজে ডাউনলোড কৰিলোঁ, আপোনালোকে ইয়াত ডাউনলোড কৰিব পাৰিব। চ' প্ৰফাইল পিকচাৰটো মই ইয়াত দিম, প্ৰফাইল পিকচাৰটো মই যি ডাউনলোড কৰিছোঁ সেইটো দিব লাগিব। আপোনালোকে যি ডাউনলোড কৰে সেইটো দিব প্ৰফাইল পিকচাৰটো। প্ৰফাইল পিকচাৰটো আপোনালোকে যিটো ডাউনলোড কৰে সেইটো দিব। প্ৰফাইল পিকচাৰ প্ৰফাইল পিকচাৰটো মই চেঞ্জ কৰি দিওঁ, এটা বেলেগ প্ৰফাইল পিকচাৰ দিওঁ। চ' প্ৰফাইল পিকচাৰটো মই আপোনালোকৰ ওপৰত দিওঁ। প্ৰফাইল পিকচাৰ মই এইটো ৰাখিছোঁ, দেখিছেনে আহিছে। তাৰপিছত ইয়াত কাভাৰ পিকচাৰ মই এটা বেলেগ দিওঁ। কাভাৰ পিকচাৰ আহি গৈছে, হৈ গৈছে। এতিয়া কি হ'ল আমাৰ, তাৰপিছত নেক্সট ক্লিক কৰি দিওঁ। নেক্সটৰ পিছত হোৱাটছআপ নম্বৰ আপোনালোকৰ যদি আছে তেনেহ'লে দিব পাৰিব, আৰু যদি নাই তেনেহ'লে স্কিপ কৰিব পাৰিব। মই স্কিপ কৰিলোঁ। তাৰপিছত আপোনালোকে ফ্ৰেণ্ড ইনভাইট কৰিব পাৰিব। ফ্ৰেণ্ড কৰিলে আপোনালোকৰ যদি 100টা 200টা 300টা 400টা 1000টা ফ্ৰেণ্ড আছে তেনেহ'লে সিহঁতৰ তাত এই পেজটো গুচি যাব। আপুনি যি ফটো আপলোড কৰে সেইবিলাক ফটো ইয়াতে পাব বা লগ বন্ধু পাব। লগ বন্ধু পাৰিলে আপোনাক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আপোনাৰ লগত পইচা ইনকাম হ'ব। ফেচবুকত আপোনালোকৰ চ' মই চিলেক্ট কৰিলোঁ অল। ইউটিউবৰ দৰে আমাৰ ফেচবুকত বেছি ক্ৰাইটেৰিয়া নাই। ফেচবুকত এই ফটো আপলোডত কোনো ধৰণৰ মনিটাইজেশ্যন নালাগে, কোনো ধৰণৰ ক্ৰাইটেৰিয়া পূৰণ কৰিব নালাগে। জাষ্ট ফটো আপলোড কৰিলে হ'ল, লাইক আহিলে আপোনালোকৰ কি হ'ব, আপোনালোকৰ পইচা আপোনালোকৰ একাউণ্টত সোমাব। তাৰপিছত আমাৰ হৈ গ'ল। এতিয়া আছে আমাৰ ফেচবুকৰ SEO যিবিলাক ব্লগাৰ কৰে সেইবিলাকে SEOটো গম পায়, আৰু যিবিলাকে কৰা নাই ব্লগাৰত কাম কৰা নাই সেইবিলাকে SEOটো নাজানে। চ' নাজানাৰ কাৰণে মই আপোনালোকক SEO কেনেকৈ কৰে মই সেইটো আপোনালোকৰ ওপৰত দেখুৱাই দিছোঁ। ত' SEO কৰাৰ কাৰণে আপোনালোকে ইয়াত বায়ুত যাব লাগিব। ইয়াত বায়ুত যাই কেনে আপোনালোকে কি লিখিব লাগিব, ইয়াত
ইয়াত আপোনালোকে কি লিখিব লাগিব, ইয়াত বাৰু যাই কেনে আপোনালোকে কি কৰিব লাগিব, যেহেতু পিকচাৰ ৰিলেটেড পেজ হ'ব, এইটো কি আপোনালোকে কি দিব লাগিব, পিকচাৰ ফটো ইমাজিন ফটো romantic photo romantic picture motivational picture so আপোনালোকে এনেকৈ দিব পাৰিব তাৰপিছত সেট কৰিব পাৰিব সেটটো কৰিব লাগিব তাৰপিছত আপোনালোকৰ কি হৈ গ'ল এইটো পেজটো ক্ৰিয়েট হৈ গ'ল এতিয়া ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব ইয়াত এতিয়া আপোনালোকে ফটো আপলোড কৰিব লাগিব ফটো আপলোড কৰাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ফটো এতিয়া কথা হ'ল এতিয়া ফটোটো আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব ডাইৰেক্ট ফটো ফেচবুকৰ পৰাই ল'লে বা কোনোবা গুগলৰ পৰাই ল'লে ফটো ষ্ট্ৰাইক আহি যাব সেইটোৰ কাৰণে আপোনালোকে এইটো কৰিব নোৱাৰে তাৰ কাৰণে মই এটা আপোনালোকক টুল দিওঁ সেইটো টুল হৈছে প্লেগ্ৰাউণ্ড AI এইটো AI হয় প্লেগ্ৰাউণ্ড AI প্লেগ্ৰাউণ্ড AI আপোনালোকে এইটো চাব playgroundai.com এইটোত আপোনালোকে যাই আপোনালোকে ক্লিক কৰিব একদম শর্ট ভিডিও একদম শর্ট কাম কিন্তু আপোনালোকে মেহনত কৰিব লাগিব আপোনালোকে কাম কৰিব লাগিব দিনটোত আপোনালোকে যদি 10টা ফটো আপলোড কৰে মিনিমাম 1 মাহ আপোনালোকে আপলোড কৰাৰ পিছত আপোনালোকৰ একাউণ্টত পইচা আহি যাব আপোনালোকৰ একাউণ্টত ক্ৰেডিট হৈ যাব ইয়াত কোনো ক্ৰাইটেৰিয়া নাই কোনো ধৰণৰ হেৰি পুট কৰিব নালাগে আপোনালোকৰ যদি কষ্ট নকৰে তেনেহ'লে আপোনালোকে কোনো পইচা নাপায় বা আপোনালোকে যদি ভাবিছে আজি এটা দুটা ফটো আপলোড কৰোঁ কালি পইচা আশা কৰোঁ তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা বিৰত থাকক আৰু যদি ভাবিছে যেনে কষ্ট কৰিম বা আপোনালোকে হেৰি কৰিম তেনেহ'লে আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিব উপাৰ্জন কৰিব পাৰিব So ইয়াৰ কাৰণে ক্ৰিয়েট কৰিব লাগিব ক্ৰিয়েট কৰাৰ পিছত আপুনি ইয়াত আহিব লাগিব ইয়াত আহি পেলাই আপুনি ইয়াত সিলেক্ট কৰিব লাগিব ক্ৰিয়েট কৰিব লাগিব ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে কি ধৰণৰ ফটো দিব সাপোজ মই দিম নেচাৰেল ফটো আপোনালোকে যি ভাল পায় আপোনালোকে পোৰম্যান দিব পাৰিব পোৰম্যান দিলে আপোনালোকে পোৰম্যান আহি দিব পাৰিব সাপোজ মই লিখিছিলো পোৰম্যান জেনাৰেট ক্লিক কৰিলো
ফৰমেট ফটো আহি গ'ল, ডাউনলোড কৰিলোঁ। ফৰমেট আৰ্ট তাৰমানে কি হৈছে, ফৰমেট কি কৰিছে, প্ৰাৰ্থনা কৰি আছে। কপি কৰিলোঁ ফটোটো, পেষ্ট কৰিলোঁ। তাৰপিছত আপোনালোকে আৰু ইতিভাৱে তেনেহ'লে আৰু ইতিভাৱে ফৰমেট আৰু ইতিভাৱে নেচাৰেল বডি। তেনেহ'লে আপোনালোকে মনেদি যি ভাবে সেইটো লিখি দিব, সেই হিচাপত আপোনালোকে AI মাধ্যমেৰে আপোনালোকৰ ফটো ক্ৰিয়েট কৰি দিব, আৰু এই ফটো নিজে আপোনালোকৰ ফটো ফেচবুকত আপলোড কৰিব। আপলোড কৰাৰ পিছত এনেকৈ দিনটোত 10টা 20টা আপলোড কৰিব। আপোনালোকে দেখিব আপোনালোকৰ বেছি দিন নালাগে। যদি কিবা কাৰণত ফটো ভাইৰেল হৈ যায়, তেনেহ'লে 1 দিন 2 দিন 3 দিন 4 সপ্তাহৰ ভিতৰত আপুনি ছাকচেছ হৈ যাব। এইটো আমি স্কিপ কৰি দিলোঁ। এই তাৰপিছত আমি ডাউনলোড কৰিলোঁ। ডাউনলোড কৰাৰ পিছত এইটো ফটো ফাইলত ছেভ কৰিলোঁ। এনেকৈ আপোনালোকে ডাউনলোড কৰিব লাগিব। এতিয়া ফটো আপলোড কৰিব লাগিলে আপোনাক ক'ত যাব লাগিব, ইয়াত যাব লাগিব, ফটো আপলোড এণ্ড ভিডিঅ'। তাৰপিছত কি যাব লাগিব, ইয়াত ফটো যাই পেলাই আপোনালোকে ফটো মই কোনটো ডাউনলোড কৰিছিলোঁ, ফাৰ্ষ্ট টাইম এইটো ফটো ডাউনলোড কৰিলোঁ। নেটৰ স্পীড ভাল হ'লে সোনকালে আহিব, আৰু যদি নেটৰ স্পীড কম হয় তেনেহ'লে কমকৈ যে ফটো আহিছে। এতিয়া ইয়াত আমি কি লিখিব লাগিব, তাৰপিছত আমি কি দিব পাৰোঁ, হেছটেগ দিব পাৰোঁ। হেছটেগ দিবৰ কাৰণে আমি ক'ত ফাইন কৰিব পাৰিম, গুগলত ফাইন কৰিব পাৰিম যে ফেচবুক ফটো আপলোড হেছটেগ মাষ্ট বি দিবই লাগিব। হেছটেগ দিয়া মানে আপোনাৰ ফটো ভাইৰেল বেছি হ'ব। ফেচবুক হেছটেগ 2024। ইয়াৰ পৰা আমি হেছটেগবোৰক কি কৰিব পাৰিম, কপি কৰিব পাৰিম। এইবিলাক হেছটেগ দিয়া আছে, ফেচবুক হেছটেগ, এইবিলাক ফেচবুক কপি কৰিম। কপি কৰাৰ পিছত আমি ক'ত যাম, ফেচবুকত যাম। ইয়াত আমি কি কৰিম, হেছটেগ বহাই দিম। হেছটেগ বহাই দিলোঁ। আমি তাৰপিছত কি কৰিলোঁ, পষ্ট কৰিলোঁ। পোষ্ট হোৱাটো টাইম লাগে। পোষ্ট হৈ গ'ল আমাৰ। তাৰপিছত আৰু নেক্সট যিটো ফটো আমি আৰু হেৰি কৰোঁ, ইয়াত ফটো আপোনালোকৰ আপলোড হোৱাৰ পিছত আপোনালোকে এটা শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কৰি দিব, এইটো পাব্লিক হৈ থাকিল। শ্বেয়াৰ কৰি দিব, শ্বেয়াৰ হৈ যাব। তাৰপিছত আৰু ফটো এটা আপলোড কৰি আপোনালোকক দেখাই দি আছোঁ। এইটো ফটো
ইয়াত আমি কি পাইছিলোঁ ফ'ৰমেন চিং বডি হেশটেগ কপি কৰা আছে ইয়াত পেষ্ট কৰিলোঁ হেশটেগ হৈ গ'ল ইয়াৰ পিছত পোষ্ট কৰি দিলোঁ পোষ্ট হৈ গ'ল সো আমি এনেকৈ ফটো আপলোড কৰি আমি মান্থলি আমি ইনকাম এটা কৰিব পাৰোঁ ফেচবুকৰ সহায়ত আমি মান্থলি ইনকাম এটা কৰিব পাৰোঁ সো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ল তাৰপিছত আগলৈ ফটো আপলোড হোৱাৰ পিছত আগলৈ যি মনিটাইজেশ্যন ক্ৰাইটেৰিয়া সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক বুজাই দিম সো ভিডিঅ'টো আমি দীঘল নকৰোঁ আপোনালোকে ফটো প্ৰথম আপলোড কৰক লাইক বঢ়াই লওক তাৰপিছত আপোনালোকক নেক্সট ভিডিঅ'ত আপোনালোকক মনিটাইজ পইচা কেনেকৈ উপাৰ্জন কৰিব পাৰি পইচা কেনেকৈ হেৰি কৰিব পাৰিবি সেইটো বিষয়ে মই আপোনালোকৰ ওপৰত মই এটা নেক্সট ভিডিঅ' বনাই কেনে আপোনালোকৰ ওপৰত দেখুৱাই দিম আৰু সেই হিচাপত আপোনালোকে হেৰি কৰিব পাৰিব সো ভিডিঅ'টো এৰিলোঁ এইখিনিয়ে আজিৰ শেষ ভিডিঅ' সো জয় আই অসম এছাম আপডেট চেনেল এছাম আপডেট চেনেলক চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনালোকে মোৰ চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আশা ৰাখিছোঁ মোক লগতে মটিভেট কৰিব সো জয় আই অসম